মহাশিৱৰাত্ৰিৰ আয়োজন আৰু ৭খন গাঁৱৰ ৰাইজে একেলগে সমবেত হৈ আয়োজন কৰে মহাশিৱৰাত্ৰি আৰু শিৱৰাত্ৰিলৈ প্ৰতি বছৰে আগমন ঘটে অগণন ভক্তপ্ৰাণ ৰাইজৰ আৰু এইবাৰো ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাই উল্লেখযোগ্য যে কালি অনুষ্ঠিত হ'ব মহাশিৱৰাত্ৰি আৰু শিৱৰ আৰাধনাত এতিয়া ব্যস্ত হৈ পৰিব সমগ্ৰ ৰাজ্যবাসী শিৱ বন্দনাৰে মুখৰিত হ'ব ৰাজ্যৰ আকাশপতা আৰু গহপুৰৰ ঐতিহাসিক ধ্বনিদোলতো মহাশিৱৰাত্ৰিৰ বাবে আয়োজন প্ৰস্তুতি আৰম্ভ চলিছে ৭খন গাঁৱৰ ৰাইজে একেলগে সমবেত হৈ আয়োজন কৰিব মহাশিৱৰাত্ৰি আৰু শিৱৰাত্ৰিলৈ প্ৰতি বছৰে অগণন ঘটে অগণন ভক্তপ্ৰাণ ৰাইজৰ আৰু এইবাৰো এইখন দৌলত ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাই ইয়াত শিৱৰাত্ৰি প্ৰতি বছৰে পালন কৰা হৈছে প্ৰায় 50 চনৰ আগৰ পৰাই মানে পালন কৰি অহা হৈছে আৰু ৭-৮খন গাঁও আছে ধনদিদলৰ আশে-পাশে এই সমূহ ৰাইজে একত্ৰিতভাৱে ওলাই আহি শিৱৰাত্ৰিৰ দিনা ৰাতিপুৱাৰ পৰা পাছদিনা ৰাতিপুৱালৈকে প্ৰায় সকলো মানুহ সমবেত হৈ উদযাপন কৰা হয় আমাৰ ইয়াৰ যিখিনি তথ্য এই তথ্যমতে মহাৰাজ ৰুদ্ৰসিংহই নিৰ্মাণ কৰা বুলি অনুমান কৰি কৰা হৈছিল যিহেতুকে 8টা শিৰে নিৰ্মিত 1898 চনৰ বৰ ভূমিকম্পত দৌলটো খহি যোৱাৰ পাছত ইয়াৰ যি মূৰ্তি এই মূৰ্তিবিলাক সকলো বৰ্তমান কলাবাৰীৰ ডিপোটো সত্ৰত আছে আৰু ইয়াৰ পৃষ্ঠপোষক আছিল বৰ্তমানৰ বিহালীৰ মৌজাদাৰ তেওঁলোকৰ হাতত এতিয়াও ইয়াৰ বহুতো তথ্য জমা আছে 2001 চনৰ পৰা কেন্দ্ৰীয় পুৰাতত্ব বিভাগে হাতলৈ লোৱাৰ পৰা ইয়াত সংৰক্ষণ হৈছে বৰ্তমান আমাৰ দণ্ডি দেৱালয় মহাত্মা আছে ইয়াত পূজা অৰ্চনা কৰিলে মানুহে বহুত ফল পায় ফল পোৱাৰ কাৰণে ইয়াত বহুত দূৰ দূৰণিৰ পৰা ভক্তগণ আহি ইয়াত সমবেত হয় আৰু শিৱৰাত্ৰিৰ দিনা বিশেষকৈ আমাৰ উলহ মালহে শিৱৰাত্ৰি পালন কৰা হয় ওচৰৰ 6-7খন গাঁও আমাৰ অসম সৰ্বশিক্ষা অভিযান মিছন গোৱালপাৰা উদ্যোগত আৰু